হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। এয়া আজি বিহু বুলি নতুনকৈ এযোৰা হুঁচৰি আহিছে, এয়া আদৰিবলৈ গৈছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আগলৈ চাই থাকক মোৰ ভিডিঅ'টো। তোমাৰ পৰা নাৰায়ণ খেমি কহৰি লয়ো দাস কৰি বহিলো সেৱা শৰণ ৰাম পখিলো সেৱা শৰণ আপোনাৰ মহিমা কত কৰি কৰা পৰিত্ৰাণ হৰি জীৱ আপোনালোকক আধুনিক নামত জনাইছে সহস্ৰখিনি যদি ইয়াতে সহস্ৰখিনি দৈৱকীনন্দন দেৱ প্ৰসন্ন হৈ আপোনালোকৰ চৰণত মতি পতি দি উদ্ধাৰ কৰিব লাগে হে
কিবা গাবি নেকি অঁ গা নালাগে গা কিবা এটা গাচোন গ জয় ৰাম বোলো জয় হৰি বোলো বোলো নমো নমো নাৰায়ণ কৃষ্ণ প্ৰসন্ন কৃষ্ণ হৰি হৰি কৰি আছ মায়ে কণিজন আপোনাৰ মহিমা আপুনি কৰি জীৱ কৰা পৰিত্ৰাণ হে ৰূপক আপোনালোকক বছৰটোৰ বিহু বুলি আনিব লাগিছিলে কাণে কণে এটিপা মূল্য দিব পৰা নাই এটি গুৱা পাণ আৰু এটি অৰিহণা দি আপোনালোকৰ আগত শৰণাগত হৈছে ইয়াতে দিওঁতে থওঁতে অনেকখিনি অপৰাধ হৈছে সহস্ৰখিনি অপৰাধ মৰীক্ষণ কৰি বিলাই বিঘিনি দূৰ কৰি গৌৰলক্ষ্মী মহালক্ষ্মী বাস কৰি ভগৱন্ত যে কল্যাণে কৃপা কৰিব লাগে হে পাতনা হৰি উম